वेलकाम बैक माई चैनल। आज मैं लै आपलोकर कारण एटा आयरनर सिराप तार नाम होइसे सेरी और कम्पोजिशन तो आपनाक देखाई आसो आपनालोके भालदरे मनोयोगे चाइ जाओ। आयरन उइथ फलिक एसिड ভিটামিন B12 और या प्राइस तो मैं देखाबले बिचारिছো आपनालोকক 150 और कंपनी तो नाम होइसे हेल्थ स्पेशलिस्ट प्राइवेट एलटीडी। ठीक है, यार गुणागुणर विषय এই মেডিচিনটো কোনটো বেমাৰৰ কাৰণে ইউজ কৰিব পাৰিব তাৰ বিষয়ে মই সকলো তন্নতন্নকৈ কৈ আছো, আপোনালোকে শুনি থাকক। যিসকল লোকৰ অলপ কাম কৰোতে ভাগৰ অনুভৱ, এলাহ আমনি, দুৰ্বল অৱসাদ, টোপনি কম, ৰাতি উজাগৰে থকা, স্কিনৰ প্ৰব্লেম দেখা দিব, স্কিন খুতুৰা খুতুৰি, ছালৰ উজ্জ্বলতা কম, চকু উখহি অহা, চকু মনি হালধীয়া পৰা, চুলি সৰা সমস্যা और যিকোনো শৰীৰটোত বিষ অনুভৱ হোৱা, ভৰি জিনজিননি, তলৰ ভৰি তলুৱাটো পুৰি থকা অনুভৱ, তেনেকুৱা কিছুমান সমস্যা দেখা দিব। সেই সমস্যা যিসকল ভুক্তভোগী হৈ আছে সেই সকলৰ যদি এই চেৰি সিৰাপটো ইউজ কৰে তেনেহলে নিশ্চয় সেই বেমাৰকিটাৰ পৰা আপোনালোকে আৰোগ্য লাভ কৰিব পাৰিব। और ये मेडिसिन तो साइड इफेक्टर कारण मैं कैसो ये मेडिसिन तो जदि यूज करे तार साइड इफेक्ट हयतो आपुनार पेट फुली যাব পাৰে, নহয়তো ভমিটিং হ'ব পাৰে, বমি অনুভৱ और गैस অনুভৱ হ'ব পাৰে আৰু এলাৰ্জি হৈ যাব পাৰে। আৰু সকলোৱে নহয়, পৰাপক্ষত ডক্টৰ অনুমতি লৈ আপোনালোকে ইউজ কৰিব। বিনা প্ৰেছক্ৰিপশ্যনত এই মেডিচিনটো আপোনালোকে ইউজ নকৰাই ভাল। লক্ষণৰ ওপৰত যিকোনো মেডিচিন খোৱা উপযোগী নহয়। আপোনাৰ যদি হিমোগ্লোবিন টেষ্ট কৰি ল'ব, যদি কম আছে তেতিয়া আপোনালোকে এই মেডিচিনটো ইউজ কৰিব। যদি এই মেডিচিনটো বেমাৰৰ বিষয় কি কাৰণত ইউজ হয় যদি আপোনালোকে গম পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো लाइक करिब, कमेंट करिब और सब्सक्राइब कर দিব और तल थका बेल बटनটো प्रेस करिब। मैं नतुन बेमार और मेडिसिन লৈ आको पुनर भिडिओ आपलोड दिम, नटिफिकेशनটো पुन प्रथमे पाई যাব। ठीक আছে, আজিলৈ ভিডিওটো ইমানতে সমাপ্তি কৰিলো আৰু পুনৰ নতুন ভিডিও এটাই আকৌ লগ পাম। বাই।